সকলোকে স্বাগতম। মই দেৱ। আজি এটা নতুন লেখাৰ সৈতে মই আপোনালোকৰ সন্মুখত। লেখাটোৰ শিৰোনাম সেই ভাল পোৱা তুমি এতিয়া ক'ত। লেখাটো লিখিছে দেৱব্ৰত গগৈয়ে আৰু এই লেখাটো 2012 চনৰ মাৰ্চ মাহত তৃষ্ণাটোৰ আলোচনীত প্ৰকাশ হৈছে আৰু পাঠ কৰিছোঁ মই দেৱস্বপ্নই। কেনেকৈ সুখৰ ৰঙেৰে জীৱনটো ভবা ধৰণেৰে আঁকিব পাৰি মই নাজানো। বুকুত কিমান ভাল পোৱা থাকিলে কাৰোবাক ভাল পাওঁ বুলি ক'ব পাৰি সেই অনুভৱখিনিৰ কথাও মই নাজানো। জীৱনৰ খলা বোমাবোৰত কাৰোবাৰ দুহাত খামুচি কেনেকৈ সপোনৰ দিশে ধাৱমান হ'ব পাৰি মই সেয়াও নাজানো। জীৱনৰ পোৱা নোপোৱা বিষাদৰ বেজাৰখিনি চকুলোৰে ধুই নে হাঁহিৰে মচি সুখ ঘঁহিব পাৰি দুচকুত মই সেয়াও নাজানো। কিন্তু ময়ো কেতিয়াবা, ঠিক কেতিয়াবা নহয়, আজিকালি প্ৰায় অনুভৱ কৰোঁ মোকো যেন প্ৰয়োজন হৈছে কাৰোবাৰ দুহাত। যি দুহাত খামুচি ময়ো মোৰ এখন সপোনৰ দেশলৈ তেওঁক লৈ দৌৰিম। নাটক কবিতা বুলিলে মই পাগল। নাটক কৰি কবিতা গান লিখি খুব ভাল পাওঁ মানে সঁচা অৰ্থত জীয়াই থাকিব পাৰিছোঁ। নহ'লে নিজে নজনাকৈ ক'ৰবাত হেৰাই গ'লোহেঁতেন। নাটক কবিতা গানেই মোৰ জীৱন। এইবোৰৰ বাহিৰেনো মোৰ আৰু কি আছে? নাই আছে, এখন মোৰ ঘৰ আছে য'ত অভাৱে দেহৰ সুষমা কাঢ়ি নিয়া শীৰ্ণ দেহাৰে মোৰ আই আছে। সংসাৰৰ বোজাত কঁকাল কোজা হোৱা মোৰ পিতাই আছে। কোনো পিতৃ মাতৃয়ে নিবিচাৰে পঢ়া শুনা বা কাম বন নকৰি নিজৰ সন্তানে কেৱল নাটক কবিতাত ব্যস্ত থাকক, অথচ মই সেইবোৰক লৈ ব্যস্ত। কিন্তু আজিলৈকে মোক লৈ আই পিতাই কোনো আক্ষেপো কৰা নাই। হয়তো প্ৰতি মুহূৰ্ততে নেদেখাজনক খাটিছে। মোৰ ল'ৰাটোক সুমতি দিয়া প্ৰভু, মোৰ ল'ৰাটোক সুমতি দিয়া। দুখে সুখে খুন্দা মাৰি ধৰা বুকুৰ দুখখিনি কেতিয়াবা দুচকুৱে বাগৰি আহি শুকান গাল তিয়াই পেলায়। তথাপি সকলো নীৰৱে সহ্য কৰে। হয়তো মোৰ সুখতে তেওঁলোকেও তেওঁলোকৰ সুখবোৰ বিচাৰিব খোজে। এখন অভাৱী ঘৰৰ ল'ৰা মই। কেতিয়াবা ভাতৰ চৰুত পানী উতলি থাকে, আয়ে চৌকাত খৰি ভৰাই থাকে, অথচ তথাপি ভাত সাজ খোৱা নহয়গৈ। আয়ে নীৰৱে কান্দে মাত্ৰ। পিতায়ো হেতেলিত পৰি হয়তো সংসাৰৰ জ্বালা যন্ত্ৰণাৰ কথা ভাবি থাকে। আৰু মই কৰিব লগা নাটকৰ সংলাপবোৰ আওৰাই থাকোঁ, নাইবা কবিতা এটা লিখাত ব্যস্ত থাকোঁ। অনাহাৰে কটাব লগা হয় ৰাতিটো, কেতিয়াবা দিনটো। মোৰ বাবে এইবোৰ কথাৰ কোনো বিশেষত্ব নাই, কাৰণ আমাৰ আখলত প্ৰায়ে জুই নজ্বলে। মই যদি নাটক নকৰি অন্য কিবা কাম কৰিলোহেঁতেন, তেতিয়া অন্ততঃ প্ৰতিদিনে ভাত সাজ নিশ্চিন্তকৈ খাব পাৰিলোহেঁতেন। নাটক কৰোঁ, কেতিয়াবা সামান্য পাৰিশ্ৰমিক এটা পাওঁ। কবিতা লিখোঁ, কাকত আলোচনীৰ পৰা একো নাপাওঁ। বিহুৱে সংক্ৰান্তিয়ে বিতুপন গুৱাহাটীৰ পৰা ঘৰলৈ আহিলে যাওঁতে মোৰ পৰা কবিতা কেইটামান লৈ যায়। হাতত 500-1000 টকীয়া চেক এখন গুজি থৈ যায়। সেই সম্পাদনা কৰা কাকতখনতে প্ৰকাশ কৰি মোক মানসিক তথা আৰ্থিকভাৱে উৎসাহ যোগায়। কেতিয়াবা ঘণ্টা ধৰি কলম হাতত লৈও এটা শব্দও লিখিব নোৱাৰোঁ। তেতিয়া এক অসহ্য যন্ত্ৰণাত ছটফটাই ফুৰোঁ। তথাপি লিখি থাকোঁ, কাৰণ মোৰ অন্য একোতে ভাল নালাগে। এসাঁজ কি 10 সাঁজ লঘোণে থাকিও মই নাটক কৰিব পাৰোঁ, কবিতা লিখিব পাৰোঁ। কিন্তু 10 সাঁজ মাছে মঙহে খায়ো সেই সুখ নাপাওঁ যি সুখ মই নাটকৰ এটা সংলাপ মাতি বা এটা কবিতা লিখি পাওঁ। এনে এটা চৰিত্ৰৰ ল'ৰা মই। আধুনিকতাৰ বতাহে চুই যোৱা কোনো যুৱতীৰ বাবে মই প্ৰেমিক হোৱাৰ যোগ্য নহওঁ। ৰঙীন সপোনেৰে জীৱনটো সজাব বিচৰা এগৰাকী যুৱতীয়ে জীৱন সংগীৰ পৰা যিখিনি আৰ্থিক নিৰাপত্তা দাবী কৰিব পাৰে, সেইখিনি পূৰণ কৰিবলৈ মই অসমৰ্থ। অথচ তথাপিও মই বিচাৰোঁ মোকো কোনোবাই আপোন বুলি ভাবক, ভাল পোৱাৰে সিক্ত কৰক মোৰ হৃদয়। মই প্ৰায়ে ভাবোঁ মোৰ ঘন আন্ধাৰৰ বাটত হাতত হাত খামুচি মোক সংগ দিবলৈ সঁচাকৈয়ে কোনোবা ৰৈ আছেনে? মোকো প্ৰয়োজন হৈছে জীৱনৰ বাটত আগবাঢ়িবলৈ কিছু উৎসাহ, কিছু প্ৰেৰণাৰ, যি মোৰ সপোনবোৰক এটা লক্ষ্য দিব, এটা ঠিকনা দিব। যেতিয়া মই জীৱন যুঁজত যুঁজি ভাগৰি পৰিম, তেতিয়া তেওঁ মোক ক'ব, কি হ'ল ৰৈ গ'লা যে? মই তোমাৰ লগত আছোঁ নহয়, উঠা, নাটক কৰা, গান লিখা, কবিতা লিখা। ইমানখিনি উৎসাহে মোক প্ৰয়োজন। সেই ভাল পোৱা তুমি এতিয়া ক'ত? মই তোমাৰ বাবে ৰৈ আছোঁ, আহা মোৰ হাতত এবাৰ হাত